সিনিয়ৰ এগৰাকী বিধায়ক তেখেতে CMৰ পদবীটো আছিলে গতিকে তেখেতৰ বিৰুদ্ধে বা তেখেতে কি মন্তব্য কৰিছে সেইটো মই ইমান ভালকৈ ক'ব পৰা নাই কিন্তু যিখিনি শুনিছোঁ মই তেওঁ বোলে কৈছে যে PIL দাখিল কৰিলে কাৰ্বি আংলঙৰ ক্ষমতাবিলাক কৰ্তন নহয় আমি কৈছোঁ কি কাৰ্বি আংলঙৰ ক্ষমতাবিলাক কৰ্তন হৈছে কাৰণেহে আমি গৈছোঁ কাৰ্বি আংলঙৰ ক্ষমতা কৰ্তন হৈছে সেইকাৰণে আমি PIL কৰিছোঁ কি কি ক্ষমতা কৰ্তন হৈছে জনাব নেকি উদাহৰণস্বৰূপে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিটো 6 শিডিউল আছে 6 শিডিউল পাৰা 3 এমেণ্ডমেণ্ট কৰি পেলাই ৰুলছ এণ্ড ব্ৰিজেছ এই ক্ষমতাটোক কাৰ্বি আংলঙক প্ৰদান কৰা হৈছে কিন্তু দেখা গৈছে যে ৰোডছ বুলি ক'লে যিকোনো ৰাস্তাই নেশ্যনেল হাইৱে হওক ষ্টেট হাইৱে হওক ডিষ্ট্ৰিক্ট মেজৰ ৰোড হওক বা যি ৰাস্তাই হওক সেইটো ৰাস্তাই ৰোডছে হয় কিন্তু ইয়াত দেখা গৈছে যে অসম চৰকাৰে ইয়াত প্ৰাইম মিনিষ্টাৰ গ্ৰাম চড়ক যোজনাটো মানে অসম চৰকাৰে ইয়াত ইমপ্লিমেণ্ট কৰিছে যিটো কাৰ্বি আংলঙে ক্ষমতাটো প্ৰয়োগ কৰিব লাগিছিলে কাৰ্বি আংলঙে এক্সাৰচাইজ কৰিব লাগিছিল এইটোতো ষ্টেট গভৰ্ণমেণ্টে কৰি আছে এতিয়া নেশ্যনেল হেল্থ মিছন যিটো আছে নেশ্যনেল হেল্থ মিছনটো হস্পিটেলৰ অধীনত পৰে এইটো ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰি আছে এইটো ষ্টেট কাউন্সিলে ইমপ্লিমেণ্ট কৰিব লাগিছিলে IAY ঘৰ নিৰ্মাণ যিবিলাক চলি আছে এইটো ৰুৰেল ডেভেলপমেণ্টত পৰে PMRD এইটো কাউন্সিলে ক্ষমতাটো এক্সাৰচাইজ কৰিব লাগিছিল কিন্তু তেওঁলোকে এইটো ষ্টেট গভৰ্ণমেণ্টে এইটো কৰি আছে তেনেকুৱাকৈ বহুতো বিষয় আছে এই 30টা বিভাগ যিটো আছে এই 30টা বিভাগটো সম্পূৰ্ণ মানে 12 এপ্ৰিল 1995 তাৰিখে বছৰত মানে আসাম লেজিছলেটিভ এছেম্বলিত মানে সৰ্বসন্মতিক্ৰমে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ৰাজ্য চৰকাৰে মানে এক্সাৰচাইজ কৰি থকা যিটো 30টা বিভাগৰ ওপৰত যিটো এক্সিকিউটিভ পাৱাৰ সেই এক্সিকিউটিভ পাৱাৰটো সেই সিদিনাখনৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এক্সাৰচাইজ কৰিব বুলি তাতে সিদ্ধান্ত লোৱা আছিলে 30টা বিভাগ কি কি আছিলে 30টা বিভাগটো লিষ্ট আছে মই সেইটো কোৰ্টত দাখিল কৰিছোঁ যে বিধায়ক তেখেতে উপলঙা কৰিছে সংবিধানৰ কথা মই কৈছোঁ তেখেতে সংবিধানৰ ওপৰত যদি উপলঙা কৰে সেইটো তেওঁক ৰাইজে দেখিব ৰাইজে বিবেচনা কৰিব মই কিনো ক'ম তেখেত বহুত জ্যেষ্ঠ মানুহ বহুত ছিনিয়ৰ মানুহ মোৰ বহুত যথেষ্ট সন্মান আছে তেখেতৰ প্ৰতি গতিকে তেখেতে যদি উপলঙা কৰিছে যে আমাৰ ক'বলগীয়া একো নাই সেইটো কাৰ্বি আংলঙৰ ৰাইজে বিবেচনা কৰিব কাৰ্বি আংলঙৰ ৰাইজে এইটো চাব চিন্তা কৰিব এক প্ৰকাৰ ৰাইজে বিভ্ৰান্তিত পৰিছে সঁচা অৰ্থত অসম চৰকাৰে ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিছে নেকি নে বিদেশী ইংলেঙৰ মতে অসম চৰকাৰে কোনো হস্তক্ষেপ কৰা নাই আপুনিহে কিবা এটা বনাইছে তাৰমানে নহয় তেখেতে যদি এইটো কৈছে মইতো এইটোই ক'ম যে গোটেই সংবিধান যিখন আছে ভাৰতীয় সংবিধান যিখন আছে সংবিধানৰ আধাৰতহে গোটেই ক্ষমতাবিলাক কাৰ্বি আংলং আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলত এক্সাৰচাইজ কৰিবৰ কাৰণে এক্সিকিউটিভ পাৱাৰ আৰু লেজিছলেটিভ পাৱাৰবিলাক দিছে যদি সেইটো বিভ্ৰান্তিকৰ মন্তব্য কোনোবাই যদি দিব বিচাৰিছে তেখেতসকলে সংবিধানটো ভালকৈ পঢ়ক আজি অসম চৰকাৰৰ মই শুনিছোঁ আমাৰ মাননীয় পাৰ্বত্য এলেকা উন্নয়নৰ মন্ত্ৰী ডাঙৰীয়াও বোলে কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই বিশেষ ক'বলৈ নাযাওঁ তেওঁলোকে সংবিধানখন চাওক সংবিধানত কি লিখা আছে সংবিধানৰ মানে যিটো 7 শিডিউল যিটো আছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট সেই তিনিখন লিষ্টৰ পৰাই এই 30টা যিটো বিভাগ এই বিভাগৰ মানে বিধায়িনী ক্ষমতা মানে লেজিছলেটিভ পাৱাৰ কাৰ্বি আংলঙক প্ৰদান কৰিছে ইয়াৰ পৰাই এক্সিকিউটিভ পাৱাৰ প্ৰদান কৰিছে তেতিয়াহ'লে ইয়াতে এইটো হস্তক্ষেপ নো বুলি কি বোলা যাব এতিয়া ভূমি অধিকাৰৰ কথা কৈছে এতিয়া তাৰপিছতে এপইণ্টমেণ্টৰ কথা আছে এতিয়া তেওঁলোকে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন কৰি পেলাই গোটেই কাৰ্বি আংলঙৰ মানে পিয়ন চকীদাৰ পৰ্যন্ত চাকৰি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে এইটো ক'ত তেওঁলোকে অধিকাৰ পালে ৰাজ্য চৰকাৰে ক'ত অধিকাৰ পালে যিটো সংবিধান প্ৰদত্ত এইটো ক্ষমতা কাউন্সিলৰ এইটোৱে এক্সাৰচাইজ ৰাজ্য চৰকাৰে এইটো বিবেচনা ভালকৈ কৰক ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যন কিয় কৰিলে এইবিলাকেই কথা গতিকে পিয়ন চকীদাৰ চাকৰিও যদি কাউন্সিলে দিয়া অধিকাৰৰ পৰা বঞ্চিত হ'ব লাগে তেতিয়াহ'লে থাকিল কি কাউন্সিলৰ থাকিল কি কাউন্সিলৰতো আৰু একো নাথাকিল গতিকে এইটো হ'ব নালাগে এইবিলাক হস্তক্ষেপ কৰিব নালাগে কাৰ্বি আংলঙৰ যিটো ক্ষমতা সংবিধান প্ৰদত্ত যিটো ক্ষমতা এই ক্ষমতাবিলাক কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিমা হাছাও অট'নমাছ কাউন্সিলে এক্সাৰচাইজ কৰাৰ সম্পূৰ্ণ সুবিধা
পাব লাগে বুলি আমি হাইকোৰ্টত ৰিট আবেদন জনাইছোঁ।